হাই ৰাইজ নমস্কাৰ বহুত দিন একো ভ্লগছ আপলোড কৰা নাছিলোঁ কয় ন কেতিয়াবা কিছুমান ব্ৰেকছ একদম আনপ্ল্যান থাকে সাধাৰণ ভাষাত ক'ব গ'লে লাইফৰ কিছুমান আনসাৰ্টেনিটি কিছুমান বস্তু আমি ভাবিবই নোৱাৰো ফিউচাৰটোত কি হ'ব গৈ আছে কেনেকৈ হ'ব গৈ আছে কালিৰ দিনটোত বা কি হ'ব একদম ক'ব নোৱাৰি অলপমান ফ্যামিলি ইমাৰ্জেন্সিৰ বাবে মই সোশ্যাল মিডিয়াৰ পৰা দূৰত আছিল আৰু এই সময়খিনিত মই দুটা বস্তু বুজি পালো এটা যে আমাৰ লাইফটো যিমান পাৰো আমি খুলি কাম কৰিব লাগে আৰু সদায় ভাল কাম কৰিব লাগে কাৰণ আমি কোনেও নাজানো যে অহাকালিৰ দিনটো আমি দেখিবলৈ পাম নে নাপাম যাৰ বাবে নিজৰ ভাল লগা কিছুমান কাম আজি কৰিলে হয়তো আমাৰ মনটোৱে অলপ সুখ পায় আৰু ভাল কামৰ জৰিয়তে মানুহবোৰৰ মৰম লাভ কৰিব পাৰি আৰু দুই নম্বৰ কথাটো হ'ল ফ্যামিলি লাইফত যতেই নাথাকো কেলে আৰু যিমানেই পইচাৰ কাৰণে আমি ভাল পোৱা মানুহখিনিৰ পৰা দূৰত গৈ এটা ভাল কেৰিয়াৰৰ কথা নাভাবো কেলে যদি সেই ফ্যামিলিটোৱে নাথাকে সেই পইচাৰনো কিহৰ মূল্য থাকিব সপোন বহুত আছিলে বাহিৰত পঢ়াৰ বাহিৰত জব কৰাৰ এই সপোনবোৰক মই নিজে কেতিয়া উৎসাহ নিদিলো অলপমান ব্ৰেক ললো নিজকে অলপমান ষ্টেবল কৰিবলৈ আৰু ৰিসেন্টলি মোৰ মাইনৰ টুথ সাৰ্জাৰী এটাও হ'ল প্ৰসেছটো অলপ দীঘলীয়া গতিকে পেইন ইজ গোইং টু বি কনষ্টেন্ট দিজ মান্থস কিন্তু সময় আৰু কামটো ৰখি নাথাকে ঘৰৰ পৰা আহি কামত লাগিলো কিছুমান আনবক্সিং কৰিলো অৰ্ডাৰ্ছ আৰু যাৰ ডিটেইল ভিডিঅ ইনষ্টাত আপোনালোকে চাবলৈ পাব আৰু গোটেইখিনি কৰি এসাজ ভাত খালো বৰা চাউল গাখীৰ আৰু আমৰ লগত বাৰু আজিৰ এই ভিডিঅ'টো ইয়াতে সামৰিছো